we have the Northeastern Industrial and Technical Consultancy Organization. Please catch hold of your principal and the entrepreneurship cell in charge, right? Ask them to get a lot of information if you want to develop any product or service related to technology oriented, right? Then again, if you go to NEHDI, that is the Northeastern Handicraft and Handloom Development, you will find information if you want to start an enterprise relating to handloom and handicraft, right? So visit this website, you will get all the information, there are the schemes, and accordingly you can take up. কবচোন আচলতে আজি আপোনালোকৰ কি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু বৰ্তমান কোন কোন আহিছে ইয়াতে? হয়, আমাৰ শিৱসাগৰ পলিটেকনিকত আজি 27 মে 2022 11টা বজাৰ পৰা আমি এটা প্ৰগ্ৰেম লৈছিলোঁ। সেইটো হ'ল আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপৰ মাইণ্ড ছেটিং আৰু কেনেকুৱা পলিচি, ষ্টাৰ্টআপ পলিচি কেনেকুৱা ধৰণৰ হ'ব, এইখিনিৰ ওপৰত আচলতে আমাৰ শিক্ষকসকলৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ প্ৰয়োজনীয় এটা বিষয়। গতিকে তেওঁলোকে পাছ কৰি গৈ যাতে কেনেকুৱা ধৰণে এণ্টাৰপ্ৰেনাৰশ্বিপৰ মাইণ্ডছেট এটা গঢ়ি তুলিব পাৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি গুৰুত্ব দি আজি এটা প্ৰগ্ৰেম আমি ৰাখিছোঁ। এই প্ৰগ্ৰেমটো লেকচাৰ প্ৰগ্ৰেম, আৰু যিটোত আমাৰ সমল ব্যক্তি হিচাপে অসমৰ আমাৰ ওমেন যিখন ইউনিভাৰ্চিটি যোৰহাটৰ তেখেত আমাৰ তাৰ উপাচাৰ্য ডাঙৰীয়ানী বাইদেউ আমাৰ মাজত আমি আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে তেখেতে আমাৰ সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ যিখিনি অগাধ পাণ্ডিত্য আছে সেইটো বিষয়ত নিশ্চয়কৈ যথেষ্ট আমাৰ শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰী হ'ব বুলি আমি এই প্ৰগ্ৰেমটো ৰাখি তেখেতলৈ আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হৈ এইখিনি সময় দিয়াৰ বাবে। আপোনাৰ ইয়াতে বৰ্তমান ষ্টুডেণ্ট কিমান আছে আৰু কি কি পঢ়িব পাৰে আচলতে এই শিৱসাগৰ পলিটেকনিকত? শিৱসাগৰ পলিটেকনিকত 3টা বিষয় আমাৰ ব্ৰাঞ্চ আছে, চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল। 2017 চনত স্থাপিত এখন পলিটেকনিক, আৰু মুঠতে এতিয়া আমাৰ 2nd ছেমিষ্টাৰ, 4th ছেমিষ্টাৰ আৰু 6th ছেমিষ্টাৰ মিলাই মুঠতে 542জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া ইতিমধ্যে পঢ়া শুনা কৰি আছে। বৰ্তমান সকলো ঠিকে চলি আছে ইয়াতে। আচলতে ষ্টুডেণ্টসকল আচলতে কিমান আগ্ৰহী হৈছে আৰু কিমান আপোনালোকৰ এই পলিটেকনিকৰ প্ৰতি কিমান আগ্ৰহী হৈছে আৰু কিমান ষ্টুডেণ্টে বৰ্তমান ইয়াতে এডমিশ্যন ল'বৰ কাৰণে বা যোজাৰ চলায় তেওঁলোকে? হয়, যথেষ্ট আগ্ৰহী। আমাৰ যিহেতু এতিয়া টেকন'লজিৰ যুগ, আৰু নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলেতো টেকন'লজিৰ ওপৰতেই বেছিকৈ গুৰুত্ব দিয়ে। গতিকে ডেফিনেটলি তেওঁলোক আগ্ৰহী, আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ কাৰণে যোজা চলায়। যথেষ্টখিনি আমি সঁহাৰি পাওঁ, আৰু আমাৰ যিটো নামভৰ্তি প্ৰক্ৰিয়া এইটো আমাৰ চেণ্ট্ৰেলি হয়, আচলতে কেন্দ্ৰীয়ভাৱে আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ উদ্যোগত হয়। গতিকে কাউন্সেলিঙৰ সময়ত আমাৰ যথেষ্টখিনি সঁহাৰি পোৱা যায়, আৰু প্ৰায় আমাৰ যিখিনি আসন আছে সম্পূৰ্ণ প্ৰায় ভৰ্তিয়ে হয়। হয়, আৰু এটা কথা সুধিব বিচাৰিছোঁ, আপুনি আচলতে যিখন এতিয়া নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মক আচলতে আপোনালোকৰ যি পলিটেকনিকৰ প্ৰতি আচলতে কি আহ্বান জনাব তেওঁলোকক? আচলতে এই ইনষ্টিটিউটলৈ মাতিবলৈ আপুনি কেনেকুৱা ধৰণৰ কি আহ্বান জনাব?